মই মানে আমাৰ ছোৱালীৰ কাৰণে যিখিনি আমাৰ BPF দলৰ পৰা আমাৰ হাগ্ৰামা শিৱ ছাৰে যিখিনি সহায় কৰিছে আমাক 4 লাখ টকা দি ছোৱালী পঢ়াৰ কাৰণে, সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ মই হাগ্ৰামা ছাৰক যাচিলোঁ। আৰু আমাক যিকেইটা মানুহে আমাক সহায় সহযোগ কৰিছে, বা মই প্ৰথমতে এমানুৱেল ছাৰক তাতে যাই কিনি মই সেইবিলাক জনাইছিলোঁ। এমানুৱেল ছাৰো তাহাক মানে জনাই দিছে, সেইটোৰ কাৰণে এমানুৱেল ছাৰকো মই বহুত বহুত ধন্যবাদ দিলোঁ। আৰু মোৰ ঘৰত আহি এতিয়া উপস্থিত হোৱা গোটাই আমাৰ MCLA EMGM বিলাক BPF দলৰ গোটাইকো মই মানে মোৰ আন্তৰিক মানে শুভেচ্ছা যাচিলোঁ। সেইটোৰ কাৰণে মই বহুত বহুত ভাল পালোঁ যে আমাৰ দুখীয়া ঘৰত যে সেইখিনি সহায় কৰিছে হাগ্ৰামা ছাৰে, মোৰ কাৰণে বহুত বহুত মানে সহায়। আৰু সেইখিনি মানে বহুত কষ্ট দি মই ছোৱালীটোক পঢ়াইছিলোঁ, এতিয়া উপায় নাই, মানে যিখিনি সহায় কৰিছে সেইখিনি মোৰ কাৰণে বহুত যথেষ্ট, যাতে আৰু আমি ফিউচাৰত ছোৱালীক মানে ভাল ৰাস্তাত যাতে নিব পাৰে, সেইখিনি মই কামনা কৰিছোঁ আৰু